এই গৰমত বাইক চলাব বহুত অসুবিধা। ঘৰৰ পৰা কিমান দূৰ আহিলোঁ, দেৰি নাই। আকৌ ওলালোঁ নতুন এটা জেগা চাব, মই আৰু ৰোহিত। তো আজি আমি গৈ আছোঁ ৰংচাপাৰা। নমস্কাৰ, মই জুবিন দাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকে ব্লগত। তো আজি আমি গৈ আছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ৰংচাপাৰাত, এইটো আগিয়াত আছে নেকি, তাত গৈ আছোঁ। মই ওলাইছোঁ, তাৰপিছত ৰোহিত মোৰ লগত আৰু বাহনখন। তো বলক আমাৰ লগত ৰংচাপাৰা। তো আমি ওলালোঁ, এতিয়া টাইম হৈ গ'ল 2:30। বহুত গৰম দিছে, হাত চাত পুৰি আছে একেবাৰে। এই গৰমত বাইক চলাব বহুত অসুবিধা। বিনামূলীয়া পাউডাৰ। ৰংচাপাৰাত আগতে যোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম। চাই আহোঁ কেনেকুৱা জেগাখিনি, চাই আহোঁ, আপোনালোককো দেখুৱাই আছোঁ। চাওক, এইবোৰ ৰাস্তাৰ কাম চলি আছে, কেইদিনমান পিছত ৰাস্তা হৈ যাব। ঘৰৰ পৰা কিমান দূৰ আহিলোঁ, কিমান কিলোমিটাৰ আহিলোঁ, একো হিচাপেই কৰা নাই। কাৰণ আগত এটা বেলেগ কাম কৰিলোঁ, এটা কাম আছিল, সেই কামখিনি শেষ কৰি কিনে তাৰ পৰা ওলালোঁ। কামখিনি শেষ কৰাৰ পিছত ভাবিলোঁ যে ক'ৰবাত ফুৰিব যোৱা যায়, দেৰি নাই, ওলাই গ'লোঁ। আমি অলপ জিৰণি ল'লোঁ। ইমান গৰমত বাইক চলোৱা নাযায় দেই, একদম হালত টাইট হৈ গৈছে। ৰোহিতে গুগল চাৰ্চ কৰি আছে কোনফালে সোমাব লাগিব। বাহনখনক অলপ ৰেষ্ট দিছোঁ, পইচা বিচাৰি। ইয়াতে বেছি দেৰি নকৰোঁ, এতিয়াও 16 কিলোমিটাৰ আছে। বেছি দেৰি কৰিলে আমাৰ ৰাতি হৈ যাব যোৱাতে। তো আমি আহি পালোঁ ৰংচাপাৰা, অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখনত। বাহনখন ৰাখি দিলোঁ ইয়াত পাৰ্কিঙত। এতিয়া গৈ আছোঁ ভিতৰৰ পিনে, কি আছে আপোনালোক দেখুৱাই আছোঁ গোটেইখিনি। আমি এতিয়া বম্বু পাৰ্কত প্ৰৱেশ কৰিলোঁ। চাওক, আজি বহুত মানুহ ইয়াতে ফুৰিব আহিছে। আৰু ফুলবোৰ চাওক কিমান ধুনীয়া লাগি আছে। আৰু এইফালে চাওক বিভিন্ন ধৰণৰ গছৰ পুলি। আৰু এই গছৰ পুলিডাল চাওক না, কিছুমান পাত সেউজীয়া, কিছুমান ৰঙা। আপোনালোকে জানিলে কমেণ্ট কৰি জনাবচোন, এইডাল কি গছৰ পুলি হয়। বাম্বু পাৰ্কত কি আছিল আপোনালোকক গোটেইখিনি দেখুৱালোঁ। এতিয়া গৈ আছোঁ বেলেগ এটা জেগাত, কি আছে গোটেইখিনি দেখুৱাম, তো চাই থাকক। আৰু চাওক না, গাঁওখন কিমান পৰিষ্কাৰ, মানে কি ক'ম, একদম মজা লাগিছে, মজা। তো এতিয়া আমি ইয়াৰ পৰা ওলাম। এতিয়া টাইম হৈ গ'ল 5:20। আকৌ যাব লাগিব বঙাইগাঁও ঘৰত। আপোনালোকক যিমানখিনি পাৰোঁ গোটেইখিনি দেখুৱাব চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো আপোনালোকে চাই ভাল পাব, লগতে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।